নমস্কাৰ প্ৰথমতে এষ্ট্ৰা ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি গাইজ মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত লৈ আহিছোঁ। তো গাইজ ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। আজি আমি এটা নদীত পাৰ্টি কৰিব আহিছোঁ। দুজন মাত্ৰ আহিছোঁ যে মোৰ 10টো আহিছে আৰু মই আছোঁ মোৰ পাৰ্টনাৰ, মানে 10 মানে পাৰ্টনাৰ আৰু মই আছোঁ, দুজনে আহিছোঁ। এই লাঠি প্লাষ্টিক লৈ বহুত কিবা কিবি লৈ আহিছোঁ। তো গাইজ ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। কি ধুনীয়া হ'বলৈ গৈ আছে আজিৰ ভিডিঅ'টো। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো গাইজ আমি আহি পালোঁ এই নদীৰ কাষত। আমি আহি পালোঁ। তো গাইজ এইখনে হৈছে নদীখন, আমাৰ কাষত থকা জিনাৰী নৈখন। তো আহি পালোঁ আমি ইয়াত। তো গাইজ আমি কি পাৰ্টি কৰিম আপোনালোকে গম পাইছে নিশ্চয়। নদীৰ কাষত আহিছোঁ, কিয় কি কৰিব আহিছোঁ আপোনালোকে নিশ্চয় জানে। এইটো পাৰ্টি কৰিব আহিছোঁ, এইটো কি হয় আপোনালোকে জানে, বগৰী পাৰ্টি কৰিব আহিছোঁ আজি আমি। তো গাইজ ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। আজি আমি দুজনে আহিছোঁ বগৰীৰ পাৰ্টি কৰিব। অলপ মানে বগৰী চগৰী খাওঁ আৰু ক'তো যোৱা নাইতো, সেইকাৰণে অলপ বগৰী। এই আমাৰ পাৰ্টনাৰৰ লগত আহিছোঁ, এতিয়া মোৰ পাৰ্টনাৰটো। তো ইয়াৰ লগত আহিলোঁ, অলপ বগৰী চগৰী খাই যাওঁ। তো গাইজ আমি ওপৰত আহি পালোঁ। এইবোৰ বগৰী গছৰ ওপৰত আছে, বহুত কাটা ৰে বাবা ৰে বাবা। অ' মাই গড, জাম্বালছে জাম্বালছে, অ' মাই গড, অ' ফাঁচ গয়া ইয়াৰ। অ' ৰে ভগৱান, অ' কাটা হান খাই খাই একে শেষ হৈ গ'লোঁ ৰে। আহি গ'লোঁ ওপৰত বগৰী গছৰ ওপৰত। এইবাৰ আমি বগৰী কাঢ়িম। বহুত দিন অহা নাই ইয়াতে বগৰী খাব, সেইকাৰণে আজি আহিলোঁ। আৰু মানে অলপ বগৰীটো ভাল মিঠা, সেইকাৰণে বগৰী শেষে হৈ গ'ল। টেঙা হ'লে থাকিলে না, আৰু গছত নাই এতিয়া। এটা পালোঁ পকা টাইপৰ, এইটো খাই চাওঁ আৰু কেনেকৈ লাগে। মিঠা আছে, বঢ়িয়া মিঠা বগৰীটো। গতিকে আমি বগৰী চগৰী কাঢ়িলোঁ, এইবাৰ তলত যাম আৰু খাম আৰু সেইকাৰণে আৰু জকৰাই দিওঁ ৰ। এই পৰি গ'ল, এই হ'ব বোলে হ'ব। তো আমাৰ হৈ গ'ল বগৰী কাঢ়া, এতিয়া আৰু খাবলৈ ফাঁচ গায় ইয়াৰ। ৰাম, কাটা চাটা লাগি যায় ৰে কাপোৰে চাপোৰে। তো আমাৰ হৈ গ'ল, এতিয়া পোকা কামুৰিছে ৰে, বহুত কিবা পোকা আছে। তো হৈ গ'ল আমাৰ বগৰী কাঢ়া, এতিয়া তলত খাবলৈ যাওঁ, সেইকাৰণে উঠিলোঁ অলপ। তো ভিডিঅ'টো চাই থাকক। তো আমি তলত আহি গ'লোঁ, এবাৰ এই বগৰীবিলাক কুৰাব লাগে। তো গাইজ এই বগৰী কুৰাই আছোঁ, যেনেকা বগৰীবোৰ কুৰাই আছোঁ তেনেকা যাতে অসমবাসী ৰাইজে ছাবস্ক্ৰাইবটো কৰি দিয়ে ভিডিঅ'টো চাই, নিজৰ সৰু ভাই বুলি। তো আমাৰ বগৰী কুৰা হৈ গ'ল, এক প্লাষ্টিক বগৰী। এইখিনি আমি এতিয়া খাম, এই দুজনে খাম, ই আৰু ময়ে খাম। এক প্লাষ্টিক বগৰী, এইখিনি বগৰী আমি এই দুজনে খাম। এইখিনি বগৰী কিমানকেইটা আছে, 200-500 মান আছে বগৰী। এইটো হৈছে নিমখ, এইটা হৈছে নহৰু আনিছোঁ, অলপ নহৰু পিচি লৈ আহিছোঁ, জলকীয়া, এইটো হৈছে নিমখ। এতিয়া এনেকুৱা কৰি সানি ল'ব লাগিব। তো আমাৰ হৈ গ'ল, এতিয়া সানিলোঁ নিমখ চিমখ জলকীয়া ঢলকীয়া, এতিয়া খাম। বহুত। তো আমাৰ সকলো হৈ গ'ল, এতিয়া খাব লাগে। এটা বহুত বহুত টেষ্টি হৈছে কিন্তু দেই, জলকীয়া নিমখ খানাটো বহুত টেষ্টি হৈছে। এই আমি দুজনে আজি পাৰ্টি কৰিম মানে। তো কিমান পাং খাই থাকোঁ, ইমানকেইটা বগৰী শেষ কৰাটো অসম্ভৱে, অলপ দুজনৰ পেট বেয়া হৈ যাব। নহ'লে পালে গোটেই শেষ কৰি এৰিমেই আমি, মানে আজি কণ্টেষ্ট লাগিছোঁ অলপ খাবৰ কাৰণে। বহুত ধুনীয়া হৈছে। দুজনে পাৰ্টি কৰা বহুত ইণ্টাৰেষ্ট, মানে মজাই বেলেগ। দুজনে পাৰ্টি কৰা, মুকলি ঠাইত আহি কিনে পাৰ্টি কৰি আছোঁ দুজনে বগৰী দিয়া। খালোঁ আজি পাৰ্টনাৰ দুটাই, আমি দুজন মিলিয়ে।
মাত্ৰ এইকেইটা বগৰী ৰহি গ'ল 500 মানা বগৰী শেষ কৰি দিলোঁ 20টা মান ৰহিছে অকল এই 20টা শেষ কৰি দিলোঁ কিমান খালোঁ আজি ৰাতিহে গম পাম আৰু কি হয় আৰু তো গাইজ 500 বগৰী চেছ কৰি প্ৰায় 20টা মানাহে বগৰী ৰহিছে ইমান বগৰী খালোঁ তো গাইজ ভিডিঅ'টো চাই কেনে পালে যদি ভাল পাইছে কমেণ্ট বক্সত নিশ্চয় জনাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব